হেল্ল' ফ্ৰেণ্ডছ, আজি মই বনাবলৈ লৈছোঁ কোমোৰা, বগা কোমোৰা আৰু বৰালি মাছৰ সৈতে। আৰু কোমোৰাটো বাকলি গুচাই ল'লোঁ, বাকলি গুচাই লৈ তাতে আলু এটাও দি দিছোঁ। দি দিয়াৰ লগত প্ৰেছাৰ কুকাৰতে বহাই দিওঁ, বোলো অলপ জলদি কৰোঁ। তাৰপৰা দালি এমুঠিও দি দিছোঁ, দি পেলাই জুইত বহাই দিলোঁ। বহাই দি ধুনীয়াকৈ 2টা চিটি মাৰি লৈছোঁ। চাওক, বেছি সিজা নাই, নৰ্মেল দৰৰ লগে লগে চিটিটো হাৱাটো উলিয়াই দিছিলোঁ। আৰু কেৰাহীখনত পিঁয়াজ আৰু জলকীয়া দি ধুনীয়াকৈ ভাজি ল'লোঁ। ভাজি লোৱাৰ পিছত এইপিনে মছলাও ৰেডি কৰি থৈছোঁ। আদা, নহৰু, জিৰা, জালুক আৰু শুকান জলকীয়া তেলখিনিতে দি দিলোঁ। আৰু তাৰপিছত সোৱাদ অনুসৰি হালধি, নিমখ দুয়োটাই দি দিলোঁ। অলপ ভাজোঁতে পানীটো শুকাই গ'ল, আৰু শুকাই যোৱাৰ পিছত বইল কৰি ৰখা কোমোৰাখিনিও দি দিলোঁ। দি পেলাই আকৌ অলপ ভাজিম। কোমোৰাত এক্সট্ৰাকৈ পানী দিয়া নাই, প্ৰেছাৰ কুকাৰত থাকে পানীখিনি, আৰু উতলি থাকোঁতে মাছ দি দিলোঁ। আমাৰ তৰকাৰীখন হৈ গ'ল আৰু ভাতকেইটা খাই লওঁ। নেক্সট মিনি ব্লগত লগ পাম। বাই বাই।